নমস্কাৰ সকলোকে সৰু ভিডিঅ' এটা বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। হৈ যোৱা গ্ৰীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত যিটো বিহু আমাৰ পাতিছিল, তাতে 11,000 বিহুৱা বিহুৱতীৰ মাজত ময়ো এগৰাকী নাচনী আছিলোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰতিশ্ৰুতি দিছিল মাননি আৰু মানপত্ৰখনৰ কাৰণে আমাক ITAত মাছ খোৱাত আমাক সকলোকে নিমন্ত্ৰণ কৰিছে। আজি আহি ভিতৰত সোমাই গ'লোঁ। ভিতৰত যোৱাৰ পিছতে আমি আমাৰ ছিটসমূহত বহিলোঁ, ময়ো বহি ল'লোঁ। তাৰ অলপ সময় পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। মাননীয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ লগতে আৰু বহুকেইজন গণ্যমান্য ব্যক্তি আছিল। বহুত ভাল লাগিল তেওঁলোকৰ বহুমূলীয়া ভাষণ শুনি। আৰু সেই সময়খিনিলৈ আমি অলপ সময়ৰ কাৰণে ঘূৰি গ'লোঁ, যিটো আমাৰ ৱৰ্ল্ড ৰেকৰ্ডত Guinness World Records headquartered in London. So is everyone ready? All right. 5, 4, 3, 2, 1. সেয়া আছিল অসম আৰু অসমীয়া বিশ্বৰ মঞ্চত প্ৰতিষ্ঠা কৰাৰ মহান ক্ষণ। যিটো আমাৰ এক্সিডেণ্টৰ ওপৰত এটা বহুমূলীয়া ভিডিঅ'ৰে আমাক দেখালে, সকলোকে সাৱধানতাসমূহ ল'ব দিলে। তাৰপিছতে আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ বহুমূলীয়া ভাষণ শুনিলোঁ। স্কিল ডান্সাৰ, বিহু ডান্সাৰ, সেইখন এখন প্ৰমাণপত্ৰ। নিউ এডুকেশ্যন পলিচি, যি নতুন শিক্ষানীতি সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ হৈছে, এতিয়া লেছ টিচিং এণ্ড মোৰ লাৰ্ণিং। লেছ টিচিং, আমি ক্লাছৰুমত কম পঢ়িম, কিন্তু আমাক বহুত আপ্লুত কৰিলে। পিছৰ কাৰ্যসূচী আছিল আমাৰ সেই সময়খিনিলৈ ঘূৰি গ'লোঁ। সকলোৱে মনত আমাৰ সেই আগৰ সময়খিনি মনত পৰি গ'ল। সকলোৱে আমি নিজকে ৰাখিব নোৱাৰিলোঁ। আমি নিজৰ জেগাতে উঠি সকলোৱে আকৌ এপাক আমি নিজৰ জেগাতে আকৌ যেন সেই সময়খিনি আমাৰ কাৰণে ঘূৰি আহিল। এহাতে মোবাইল লৈ এখন হাতেৰেই যোনে যেনেকৈ পাৰে সেনেকৈ আমি নাচি গ'লোঁ। সেই সময়খিনি আমাৰ বাবে খন্তেকীয়া আছিল। শেষ হ'ল সকলো প্ৰগ্ৰেম শেষ হ'ল। আমাক যাৰ কাৰণে অনুমতি দিলে, পেকেট লাঞ্চৰো ব্যৱস্থা কৰিছিল। আমি সকলোৱে এটা এটা পেকেট লাঞ্চ লৈ বাহিৰলৈ ওলাই আহিবৰ কাৰণে সাজু হ'লোঁ। সকলোৱে বাহিৰত আহিবৰ কাৰণে আমি সকলো বাহিৰত আহিলোঁ ওলাই। সকলোৱে ফটো চেলফি লৈ ঘৰমুৱা হ'বলৈ আমি ৰাস্তাৰ ফালে আহিছোঁ, কাৰণ চিটি বাছতে এতিয়া ঘৰলৈ যাব লাগিব। এয়া চিটি বাছ পালোঁ। চিটি বাছ পোৱাৰ পিছতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যলৈ আহি আছোঁ। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। বহুত আপোনালোকক সকলোকে ধন্যবাদ।